নমস্কাৰ ৰাইজসকল, মই আকৌ আহিছোঁ আপোনালোকৰ ওচৰত এটা নতুন ভিডিঅ' লৈ। আজি বন্ধৰ দিন, অলপ ওলাই আহিছোঁ। বেছি দূৰলৈ নহয়, ঘৰৰ ওচৰতেই মালিগাঁৱত এখন নতুনকৈ ফ্লাইঅভাৰ খুলিছে, সেইখনকে চাই আহোঁ, আপোনালোককো দেখাওঁ। আৰু এইটো এটা মল হয়, জুডিঅ' নামৰ, নতুনকৈ খুলিছে। তাতো কেনেকুৱা ধৰণৰ বস্তু আছে সেইখিনিও চাওঁ। আহক আপোনালোকেও চাওক মোৰ লগত। এইখিনি জালুকবাৰী আহি পালোঁ আমি। ইমান ভিৰ আজি, দেখিছে গাড়ীবিলাক কেনেকৈ ৰখি আছে। এইখিনি পাৰ হৈ যোৱাতেই দিগদাৰ। গৈ আছোঁ আমি এতিয়া মালিগাঁও ফ্লাইঅভাৰ পাম আৰু। মালিগাঁও ফ্লাইঅভাৰ যোৱাৰ আগতে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছে, তাতেও অলপ সোমাই লওঁ, কিবাকিবি ঘৰুৱা বস্তু লৈ লওঁ। ইছ ৰাম, ইয়াতো ইমান ভিৰ। চাওকচোন কি আছে, অলপ লৈ লওঁ। ঘৰুৱা সামগ্ৰী বজাৰ কৰি এইখন ফ্লাইঅভাৰ মালিগাঁও, এইখন আমি পাণ্ডুৰ ফালৰ পৰা আহি আছোঁ। এতিয়া আমি ভৰলুৰ ফালে যাম, এইখিনি ঘূৰিম আৰু। চাওকচোন ইমান ধুনীয়া ব্ৰিজখন, অসমৰ আটাইতকৈ দীঘলীয়া ব্ৰিজ হয়। দেখিছে লাইটবিলাক কি ধুনীয়াকৈ পোহৰ কৰি তুলিছে লাইটবিলাকে। মানুহৰ ভিৰ চাওকচোন, ইয়াতো কিমান মানুহ, বাপৰে বাপ, যেন মেলাহে লাগি আছে। নতুনকৈ খুলিছে কাৰণে মানুহবিলাকে চাবলৈ আহিছে। খাব পানী খাওঁ। সকলোলৈকে ধন্যবাদ থাকিল মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰোঁ আকৌ লগ পাম আপোনালোকক নতুন ভিডিঅ'ৰ যোগেদি।